একদম জংঘলৰ মাজে মাজে আছোঁ এনে গিলাৰ ঘৰৰ হেৰিটো চাই সুৰংগ দি পুৰা আহিছোঁ এইটো হ'ল তাৰ ৰুম এইখন ট্ৰেইনত আহিছিলোঁ আমি ট্ৰেইনখন গ'ল ইয়াৰ পৰা যাই ৰুম চুম বিচৰং ৰুমটা কিন্তু জাগা খুটা একদম মজা চালি অন্তর মানুহ ভিৰ লাগিছে পাছৰ টিকেট দিব পৰা নাই কেনেহেন ষ্টেচন টিকেট দিব পৰা নাই তো আমি যাই আছোঁ এতিয়া গুৱাহাটী আজি আমি আহি পলো চাংচাৰি এতিয়া তো আমি মানে কি আজি এটা ৰুম ভাড়া ল'ম ৰুম ভাড়া লৈ এতিয়া মানে যিখিনি দৰকাৰী বস্তু আছে আমি আনিব যাম সেইভাবে আনি চানি বস্তুখিনি লৈ বঢ়িয়াকৈ মানে কি অলপ জাগাখিনি চাই লওক তাৰ আগত মানে ৰুম ভাড়া আজি মানে বহুত হেৰি আছেতো মানে কিবা ইণ্টাৰভিউ দিব আহিছোঁতো जॉब के लिए इंटरव्यू देने के लिए हम 3 लोग आए हैं 3 लोग ये भी है हम भी है तो इधर जाम है पूरा जाए रूम सूम बिसरंग रूमटा बिसरंग गाड़ी लगे आइखान ट्रेन खान আমি ট্ৰেইন খান এখন জাগা চাওক চাংচাৰি এতিয়া বুলি আছোঁ লগতে হেৰিখন আছে তো এইবাৰ যাওঁ আমি ৰুমলৈকে যাওঁ টেম্পু পাই গ'লোঁ টেম্পু এতিয়া আমি ৰুমলৈকে যাওঁ এই আগত ভিউ চাওক কেনে ভিউ এইখন ট্ৰেইনত আহিছিলোঁ আমি ট্ৰেইনখন গ'ল এতিয়া Let's go. মানে ৰুমৰ লগত যাই আছোঁ তাৰ আগত ভিউ ধুনীয়া একদম ভিউ মজা ৰখি আছোঁ লগ চক অহা নাই বস্তুগিলা থৈ দিছোঁ এইটো বঢ়িয়াকৈ রুকি আছো আহি পালি আর যাম ৰুমত আমি লাইটে জ্বলি দিওঁ कैसे कैसे लोग रहते हैं यार यहाँ पर এখন আইটো আমি আহি পালোঁ এতিয়া বঢ়িয়াকৈ লগৰ এইটো লগটো বঢ়িয়াকৈ হৈ আছে এইটো বাইদেউ গোটেই বহি আছোঁ আমাক চাহ দিছে বঢ়িয়াকৈ চাহখিনি খাই লওঁ এতিয়া পুৰা গৰম গৰম চাহ ইয়াৰ পাছত মানে আমি যাব লাগিব ৰুমত মাতটো অলি খাই শুনাই দে গাইছ তো আমি লগৰ বঢ়িয়াকৈ অলি বঢ়িয়া চাহ একদম ৰাস্তাৰ ঘৰৰ হেৰিটো চাই সুৰংগ দি পুৰা আহিছোঁ এইটো হ'ল তাৰ ৰুমটো তো আমি এইটো ৰুমত অলপমান মানে জিৰালো চাহ খালোঁ এবাৰ মানে আমি ৰুম বিচাৰি যাওঁ আৰু কোম্পানীটো চাইও হৈ যাব মানে ৰুমটো বিচাৰি যাওঁ বঢ়িয়াকৈ ৰুমটো বিচাৰি চাওঁ সহায় আছে কেনে ৰুম পাওঁ ৫,০০০ কৰি লওঁ বঢ়িয়াকৈ ৫,০০০ কৰিম তো চ' এতিয়া যাব লাগে আমি বজাৰ কৰিব যাম ৰুম বিচাৰি যাই আছোঁ বঢ়িয়াকৈ ৰুম বিচাৰি এতিয়া মই নাই ৰুম চাব যাই আছোঁ গোটেই উঠাই শুন এই টেংটিঙা ৰোডত বঢ়িয়াকৈ ৰুম বিচাৰি যাই আছোঁ গোটেই উঠাৰে বুলন পূৰা গৰমত মানে কি ক'ম ৰুমটা পাৱাই নাই অলপ বিচাৰি আছোঁ সেই একেলগে যাওঁ ৰ ইয়াত গৰম দিছে একেবাৰে বিচাৰি চাওঁ বঢ়িয়াকৈ আৰু তাৰে আগত বজাৰো কৰিব আছে ৰুমটা প্ৰথমে বিচাৰি লওঁ বঢ়িয়াকৈ ৰাস্তা গলি ৰাস্তা একেবাৰে একদম জংঘলৰ মাজে মাজে আছোঁ এনে এডভেঞ্চাৰ কৰিব আহিবি চাওঁ সকলোৱে ধুনীয়া আগত পাহাৰখন সেইখন আমি যাই আছোঁ পূৰা ধুনীয়াকৈ একেবাৰে আমি বঢ়িয়াকৈ যাই আছোঁ বিৰাট গৰম দিছে একদম নকবি আৰু বিৰাট গৰম তো এইবিলাক বস্তুগিলা চাই একবাৰ সেই বিল্ডিং এইবিলাক ওচৰতে এইটো হ'ল কেনে জেগাবিলাক হ'লে ৰাস্তা रूम मिस्टर नीचे हटिकल रूम पाना है तेरा बाप यार छोड़ कर गया था कि तेरी माँ और बिसरी आছোঁ আৰু আগেদি হ'ল এইবিলাক কোম্পানী মানে মেইনলি কোম্পানীগিলা এইবিলাক এটা হ'ল কুৰকুৰি পূৰা দুনিয়াৰ কুৰকুৰি আছে আৰু মানে এটা হ'ল কুৰকুৰিৰ কোম্পানী এইটো তো
বেলেগ বেলেগ কোম্পানী আছে তো আমি ৰুম বিচাৰি আছোঁ সেইফালে ৰুম আছে আগৰ ফালে তো আমি ৰুমলৈ যাই আছোঁ চাং কিমান ভাড়া লয় ৰুমত আৰু চাই লওঁ গোটেইখিনি হেৰি ফেচিলিটিখিনি চাং ৰুমৰ বঢ়িয়াকৈ কিন্তু জেগাখিনি ভাল লাগছে বঢ়িয়া একদম চাই লওঁ একবাৰ ভিউটো একদম ধুনীয়া চিনাৰীটো মজা একেবাৰে মজা চিনাৰী চাওক ধুনীয়া ৰাস্তাটো ধুনীয়া এইবিলাক চব কোম্পানী অপায় গৰমত ৰুম বিচাৰে পালোঁ দে থাকিব লগা হৈছে কিন্তু ৰুমটা পালোঁ এইবাৰ মানে বস্তুগিলা আনিব লগা আছে ৰুমটা অলপ পাছত ঢুকাই আছোঁ ধুনীয়া ৰুম পাইছোঁ গোটেই মজা একেবাৰে ৰুম ফেণ্টাষ্টিক ৰুম বঢ়িয়াকৈ ৰুমটা পালোঁ বিচাৰি বহুত অলপ দাম লৈছে দামটো অলপ পাছত কৈছোঁ আৰু ৰুমটো অলপ পাছত ঢুকাইছোঁ কিন্তু জেগাখিনিটা একদম মজা চালি মানে তোহাৰো মন যাব আহিবা বঢ়িয়া একদম ইমান ভাল লাগছে ৰুমটো মই অলপ পাছত ঢুকাইছিলোঁ বঢ়িয়াকৈ একেবাৰে ফুল হেৰি ঢুকাই আছোঁ মানে একেবাৰে আৰম্ভণিৰ পৰা পূৰা ৰুমটো তোমাৰ পৰা আৰম্ভণি কৰি একদম ৰুমৰ চব সকলোখিনি বস্তু কি আৰু যোগাৰ পাতি চিলিণ্ডাৰ হৈ গ'ল চবখিনি বস্তু কিনি ল'লোঁ এতিয়া তাতে আছে ৰৈ থৈ আহিলোঁ আৰু বাকী আমাৰ যিখন বেগ কাপোৰ চাপোৰগিলা আনিছোঁ সেইগিলা লৈ আহোঁ আৰু বাকী আমি যাই আছোঁ বুলি বিৰাট গৰম তো এইখনো আছে তিনিটাই বা লাম্বা ৰাস্তাটা বহুত লাম্বা বহুত দূৰ ঘূৰবা আছে মানে বিৰাট গৰম তো লাষ্টলৈকে চাই থাকোঁ ভিডিঅ'টো তেতিয়াহে পূৰা গম পাবি গোটেইখিনি কথা ৰুমত আহি পালোঁ আহি অলপ মানে ৰেষ্ট ল'লোঁ বাগাত দিলোঁ অলপ বিৰাট গৰম ধৰিছে মানে বহুত দূৰ খোজকাঢ়া খালটো অলপ বহিলোঁ অলপ ৰেষ্ট লৈছোঁ তো প্ৰিয়ম আছে তোৰ মোবাইল চাইছে বাকী তাহোন মানে অলপ টিং চিং সেনে বস্তু পাইছে আৰু ৰুমটো এইটো মানে মোৰ ভুলবা শক্তি নহৈছে অলপমান জিৰাইছোঁতো তো প্ৰিয়ম এইটো আৰু দাদা আৰু সেই যিটো ল'ৰা আছিল তেওঁ দুজনে অলপ মানে বজাৰ কৰিব গ'ল আৰু এই গা চা ধোৱাৰ কাৰণে টিং চিংগিলা আনিব গ'ল আৰু মোৰ অলপ চৰ্দি লাগছে যিমান দিব মানে অলপ ৰেষ্ট ল'লোঁ তো ৰেষ্ট লৈ আৰু মোবাইলটো বেছি চাৰ্জ নাই বেলেগ মোবাইলত ভিডিঅ' বনাব লাগিব এইটো মোবাইলত চাৰ্জ নোহোৱা হৈ গ'ল চাৰ্জাৰ তেল মান লগাওছোঁ আজি ঘৰত যোৱাৰ আছিল আজিতো যাওঁ হ'ব কালি যাম আৰু ৰাতিপুৱা নেক্সট ৰাতিপুৱাহে যোৱা হ'ব তো সেইবাবে মানে কি আজি বেলেগ মোবাইল দি আৰু ভিডিঅ' বনাব তাৰে আগত মানে কি সেইখিনি মই ৰুমটো দুখাই লওঁ এইবাৰ আৰু ৰুমটো ভালকৈ চাই লওঁ ৰুমটো ধুনীয়া ৰুম পাইছোঁ বেছি বাহিৰতো লেট্ৰিন বাথৰুম হাইটো ৰুমত আছে তাতে ভাত বনাব পাৰিম এখানে হ'ল বিছনাখন আৰু ৰুমটো পাক্কা লাইট চাইট আছে বহুত চাৰ্জ দিব পাৰিম বঢ়িয়াকৈ সকলোখিনি ফেচিলিটি আছে তাতে পানীৰ ফেচিলিটি পূৰা ফুল তো ৰুমটো কেনে লাগিল আৰু কমেণ্ট কৰি জনাবা আৰু একদম ভাল লাগিলে ধুনীয়া তো ভিডিঅ'টো এইটোৱে খতম কৰি দিওঁ বেছি টাইম নকৰোঁ বাকী নেক্সট ভিডিঅ' আৰু পাবা কিন্তু তাৰে আগত এইটো ভিডিঅ'ত অকণমান ফিউজ আহিব লাগিব তেতিয়াহে মই আৰু নেক্সট ভিডিঅ' বনাম তো আপলোড দিম ধন্যবাদ।